ধুনীয়াকে যাই আছে একো পেডেল মাৰিব লগা নাই এই বা স্পীড দেখোন দাদা ইমান জোৰত যাওঁ ৰে ফুল স্পীড 35 স্পীড দেখছোন একবাৰ পিক আপ বৰ্তমান নলবাৰী গণেশ মন্দিৰত আৰু নলবাৰী গণেশ মন্দিৰৰ পৰা ক'ত যাম আমি মানে পাটাচাৰকুছিৰ পৰা 7 কিলোমিটাৰ মান সোমাই যাব লাগিব 11 কিলোমিটাৰ পাটাচাৰকুছিৰ পৰা 11 কিলোমিটাৰ সোমাই যাব লাগিব আমি যাই আছো অলপ ফুৰিব মানে মন্দিৰো দৰ্শন হ'ব লগতে হেৰি হ'ব ন মন্দিৰো আছে আৰু এজন মানুহকো লগ কৰিম আমি হৰ হৰ মহাদেৱ এতিয়া বৰ্তমান আছো চাওক গণেশ মন্দিৰৰ ইয়াতে আৰু বহুত ধুনীয়া লাগে পৰিৱেশটো চাওক প্ৰতিজন ইয়াতে লেখা আছে মন্দিৰলৈ প্ৰতিজন ভক্তৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনালো মন্দিৰ পৰিচালনা সমিতি চাওক পাৰা বহুত আছে ন ভাল লাগে তোমাক ডাবল হেলমেট দিছো বেয়া নাপাৰ আৰু চাওক একবাৰ নলবাৰী গণেশ মন্দিৰত সেইদিনা মানে সোমাই যোৱা নাই মানে ইয়াতে কি হ'ল জানা না যাব লগা হ'ল মোৰ গতিটো সেইদিনাখনে খোজকাঢ়ি যাব লগা কাৰণে মই ইয়াতে নুসুমালো কিন্তু বহুত ভাল লাগে গণেশ মন্দিৰৰ পৰিৱেশটো নলবাৰী এইটো হেলমেটটো ইয়াতে টেনশ্যন নাই দিয়া মন্দিৰত এইটো চাওক গণেশ মন্দিৰৰ এলেকা ভাল লাগে গণেশ মন্দিৰটো আৰু নলবাৰীৰ মানে একদম মেইন চক আৰু এইটো গণেশ মন্দিৰ বুলি মানে বাছৰো ড্ৰাইভাৰে জানে আৰু গণেশ মন্দিৰৰ ওচৰত ৰখাই দিয়ক বুলি ক'লে গণেশ মন্দিৰৰ ওচৰত ৰখাই দিয়ে আৰু এয়া চক গণেশ মন্দিৰটো ফটো তুলিছ টাউনত যোৱা মেইন জেগা এইখিনি আৰু এয়া পৰাগৰ ঘৰ ঘগ্ৰাপাৰত মোৰ লগত হৰ হৰ মহাদেৱৰ কৃপাত মোৰ লগত নতুনকৈ লগ হৈছে আৰু আমি দুই একলগত আহিছোঁ পৰাগ আৰু মই আৰু ভাল লাগে পৰিৱেশটো না মন্দিৰৰ এয়া চক বহুত পুৰণি মন্দিৰ ন এইটো কিমানমান চনত বা সেইটো মন্দিৰ আছিল চনটো বাৰু আমি নাজানো কোনটো যদি কিছু মানে জানা ভক্ত আছে তেওঁ ক'ব চনটো মই কিন্তু এই কিমান চনত মানে এই মন্দিৰটো স্থাপন হৈছিল গম নাপাওঁ আৰু ন চাওক আমি ইয়াৰ পৰা ওলাওঁ হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম আৰু এই গণেশ মন্দিৰটোত বহুত ভাল লাগে আহিব একবাৰ এই দেখাব আৰু মই সুধিব চাওঁ ৰ'ব এইটো কিমান চনত হৈছিল গণেশ মন্দিৰটো জানা না এৰে নহয় নেকি এৰে নহয় বোলে নাজানে এইটো কিমান চনত হৈছিল যদি কেতিয়াবা কোনোবা যদি জানে আৰু গণেশ মন্দিৰৰ মানে যদি কোনোবাই ভিডিঅ'টো চাই আছে কৈ দিব কিমান চনত হৈছিল মই এইটো ইয়াতে বৰ্ডিত পোৱা নাই কি অঁ আৰু চাওক এখেতো ক্ষুদ্ৰ হ'ব দেউ প্ৰণাম জনাইছোঁ এই আপোনাৰ গণেশ মন্দিৰটো কিমান চনত স্থাপন হৈছিল ন 1983 চনত এইটো মানে মন্দিৰ স্থাপন কৰা হৈছিল আৰু এই মন্দিৰটো আজি চব পুৰা জাগ্ৰত হৈছে যোনে আহে গম পাব ভক্ত আহিব ইয়াতে গণেশ মন্দিৰত আৰু এবাৰ সেৱা লওঁ আৰু ইয়াৰ পৰা ওলাই যাম আমি পাটাচাৰকুছি চাই থাকক হৰ হৰ মহাদেৱ আমি বৰমা পাৰ হ'লো বৰমা পাৰ হৈ পিনে আহি থাকোঁতে দেখা পালোঁ চাইকেল এখন চাওক হৰ হৰ মহাদেৱ कहाँ से आए आप पश्चिम बंगाल से बेंगुल हाँ बेंगुल तो जाने आपने हाँ बेंगुलेर कोई बाड़ी जलपे आलिपुर डिस्ट्रिक्ट पड़े बीरपाड़ा पोस्ट नांगला बागान এখন কই যাবেন এখন এখন বাঙাল থেকে বিহার বাবাধাম বাবাধাম বাইদ্যনাথ আইছিলে কোথা থেকে আজ এখন আসতেছি গুয়াহাটি থেকে গুৱাহাটীত থেকে গোয়া কামাখ্যা মন্দির কামাখ্যা মন্দিৰ মানে কামাখ্যা মন্দিৰ গৈছিল বেংগলৰ আলিপুৰ দুৱাৰৰ পৰা কামাখ্যা মন্দিৰ আৰু কামাখ্যা মন্দিৰৰ পৰা বাবাধাম বাবাধাম এতিয়া বাবাধাম যাব চাইকেল লৈ চাইকেলখন চাওক হৰ হৰ মহাদেৱ এখেতক লগ পালোঁ এতিয়া এনেকৈ পানী বটল খোৱা লৈ লৈছে 1000 किलोमीटर মিলেগা আচ্ছা যাই হৰ হৰ মহাদেৱ মহাদেৱৰ কৃপাত আজি মই ফাৰ্ষ্ট গণেশ মন্দিৰত সোমালোঁ আৰু গণেশ মন্দিৰৰ পৰা পাটাচাৰকুছি আহিম বুলি ক'লোঁ আৰু পাটাচাৰকুছি আহি থাকোঁতে আপোনালোকক দেখালোঁ চাইকেল লৈ যাই আছে আলিপুৰদুৱাৰ আৰু আলিপুৰদুৱাৰৰ পৰা আহিছিল কামাখ্যাৰ পৰা আকৌ আলিপুৰদুৱাৰ যাই আছে আৰু এতিয়া আহি পালোঁ পাটাচাৰকুছি আৰু পাটাচাৰকুছিত মানে এনে অলপ চাব আহিলোঁ পাটাচাৰকুছিত চাব আহোঁতে আৰু শুনি পাইছিলোঁ মানে দাদা এজন আছে দাদাজন মানে অলপ অসুস্থ যদিও তেওঁ কিন্তু মনৰ বলেদি মানে অসুস্থ নহয় তেওঁৰ যিখিনি মানে আজি ধৰক তেওঁ যিটো অৱস্থাত আছে কিছুমানে সেই অৱস্থাত থকাৰ পিছত হাত ভৰি থকাৰ পিছতো মানুহ কৰ্ম নকৰে কিন্তু তেওঁৰ যিখিনি
মানে কি ক্ষমতাৰ মানে অলপ দিগদাৰ আৰু তেওঁ ভালকে থিয় দিব নোৱাৰে তথাপিও এই বহি থকাৰ পিছত দাদাৰ ওচৰ বোলে হৰ হৰ মহাদেৱ এই চাওক দাদা একদম শিৱ ভক্ত সেইকাৰণে দাদাক লগ পাই গেলো দাদাৰ এখন মানে অলপ ইউনিক মানে ইলেক্ট্ৰিক কৰিছে নেকি মানে হেৰি কৰিব নালাগে পেডেল মাৰিব নালাগে এইখান পেডেল মারবা নালগে এইখান মানে কিটা চাবি দিয়ার লগে লগে ধুনিয়া কৰি তাৰমানে এইখান তাৰমানে চাবি দিয়াৰ লগে লগে এইখান তাৰমানে ৰেস কৰাৰ লগে লগে আগুৱাই যাব এনেকুৱা সিস্টেম তাৰমানে ও ৰেষ্টটো এতে আছে মানে দিয়াৰ লগে লগে আগুৱাই যাব এইটো এক্সেলেটৰ বনাই লৈছে চাওক আৰু এইটো তাৰমানে অফ কৰি দিয়াৰ লগে লগে চাবি কাম নকৰে আৰু এটা কাম নকৰে মটৰটো আছে তাৰমানে মটৰটো ক'ত আছে মটৰটো ইফালে আছে মটৰটো ইফালে আছে চাওক মটৰটো লগাই লৈছে ধুনীয়াকে ইয়াতে আৰু দাদা এই যিটো আপোনাৰ অসুস্থ হৈ আছে বৰ্তমান অসুস্থ হলে আপুনি সুস্থহে সুস্থ বুলি আপুনিতো সুস্থহে কিন্তু মানে ধৰক খোজ কাঢ়িব নোৱাৰে নেকি নোৱাৰো মই তাৰমানে কি হ'ল মই গছৰ পৰা পৰি মাত্ৰ কাকালটো ভাঙি গেল আৰু ৰাজাৰডাল ভাঙি গেল ৰাজাৰ ভাঙি যোৱাৰ পিছত মই মানে 3-4 বছৰ মান বিৰাট মানে কষ্ট মানে আপোনাৰ ধৰক হেৰি কি বুলি কয় জন্মৰ পৰা নহয় আৰু জন্মৰ পৰা নহয় কিমান মান বয়সৰ হৈছিল মোৰ মানে কি এতিয়া মোৰ 34 চলি আছে 2000 মোৰ 12ত এক্সিডেণ্টটো হৈছিল দাদাৰ মানে 2012 চনত এক্সিডেণ্টটো হৈছিল আৰু চাওক হৰ হৰ মহাদেৱৰ কৃপাত মন্দিৰ দৰ্শন কৰোঁ তাৰপিছত মন্দিৰ দৰ্শন কৰি থাকোঁতে এনেকুৱা ভক্তক লগ পাই গ'লোঁ আৰু দাদা ভক্ত শিৱ ভক্ত বুলি নহয় দাদাই তথাপি ইমান কষ্ট কৰি আজিকালি হাত ভৰি থকাৰ পিছতো মানুহ কাম কৰিব নোখোজে বা অকমানলে বুলি কৈছে কিছুমানে মানে একো নকৰে আৰু কিন্তু তেওঁৰ মনোবল তেওঁক সহায় নালাগে তেওঁক লাগে সহযোগিতা হয় না আপোনাক সহযোগিতা লাগে তেওঁ সহযোগিতা মানে কেনেকুৱা ধৰক এনেকুৱা পৰিস্থিতিত মানুহ আছে কিছুমান চাকৰি কৰে কিন্তু এনেকুৱা গাড়ী এখন নাই তেওঁ ই ৰিক্সাত যাব লগা হয় তেওঁ এনেকুৱা ধৰক সুবিধা এটা দাদাই দিলি দাদা মানে কি হয় এতিয়া এনেকুৱা চাইকেল খান বহুতে পায় আৰু আমাৰ নিচিনা পৰি থকা বিচনাত বহুত ল'ৰা আছে কিন্তু এনেকুৱা চাইকেল খান পাৰ পিছত কি এনেকে পেডেল মাৰি যাব লাগিলে বহুত কষ্ট হয় গতিকে যদি এনেকুৱা এটা বস্তুখিনি আনি লৈ বনাই লৈ কি তাৰমানে দৈনন্দিন 20-30 কিলোমিটাৰ কাম আৰামত কৰি থাকিব পাৰে আপোনাৰ ডেইলি কিমান মান যায় এইটো চাৰ্জ দিলে এইটো ফুল চাৰ্জ দিলে 30 কিলোমিটাৰ চলিব পাৰে চাৰ্জ কিমান মান টাইম দিব লাগে এইটো 1 ঘণ্টা বা 1.5 ঘণ্টা চাৰ্জ দিলে 30 কিলোমিটাৰ চলিব পাৰে 30 কিলোমিটাৰ এতিয়া আপুনি এনে কি বুলি কয় এর পৰা অলপো খোজ কাঢ়িব নোৱাৰো খোজ কাঢ়িব নোৱাৰো মই ইয়াত যাওঁতে মই ইয়াত চাগে এখন লগাই দি মাত্ৰ মই চাইডক লাগি এনেকে লাহেকে উঠি কঁকালখন যে ভাঙছিল আপোনাৰ হেৰি অপাৰেশ্যন কৰাই আছে বৰ্তমান পাতি আছে মোৰ পাতি আছে কিমান থিয় হ'ব নোৱাৰে আৰু থিয় মানে মই বাহত ধৰি থিয় দিম কিন্তু মই মানে কি এনে নিজে খাৰা হ'ব নোৱাৰো এনে বিকচিক নাই পেৰালিচিছ হৈ গৈছে মানে কঁকালৰ চাইডৰ পৰা তলত দেখি কাম নাই মানে আপোনাৰ আছে এতিয়া অলপমান আগত কৰি এতিয়া কৰ্ম কি কৰি আছে আপুনি কৰ্ম মানে মই এনেকে খেতি বাতিও আছে আৰু লগতে এখন সৰু কৰি মোৰ ছাগলী ফাৰ্মো আছে মাই গড হৰ হৰ মহাদেৱ চাওক আপোনালোকে তেখেতে উৎপন্নৰে তথাপিও এখন ছাগলী ফাৰ্ম তেখেতে সাহস কৰিছে মানে এটা সাহস তেওঁক মানে কি সহযোগিতা কৰক সাহস দিয়ক আপোনালোকে তেওঁক সহযোগিতা কৰিলে আপুনি এটা কাম কৰিব এনে ফাৰ্মটো কৰি থাকে ফাৰ্মৰ আপোনাৰ হেৰি নাম্বাৰ চাম্বাৰত দিলে ধৰক ফাৰ্মৰ পৰা বস্তু নিব পাৰিব ডাঙৰে নে ফাৰ্মখন ইথান ডাঙৰ হোৱা নাই আৰু ইথান সৰুকে মই মানে আৰম্ভ কৰিছে দাদাই মানে আৰম্ভ কৰিছে আৰু এনেকুৱা ধৰক কাবাক লাগে আপুনি বনাই দিব পাৰিব এনেকুৱা বনাব পৰা যাব তেতিয়া মোৰ নাম্বাৰটো দিলে মোক যোগাযোগ কৰিলে বা কোনোবা যদি ট্ৰাইচাইকেল আছে সেই মানুহটো বোলে এনেকুৱা চাইকেল এখনৰ নাম কি এখন ট্ৰাইচাইকেল এখনৰ নাম ট্ৰাইচাইকেল এটা ইলেক্ট্ৰিক ট্ৰাইচাইকেল হৈ গৈছে এখন মানে ইলেক্ট্ৰিক ট্ৰাইচাইকেল হৈ গ'ল আপোনাৰ কাৰণে এতিয়া আগতে এনে কলি নামটো ট্ৰাইচাইকেল কিন্তু এতিয়া মই ইলেক্ট্ৰিক চিষ্টেম কৰি লৈ মাত্ৰ বেটাৰী চেটাৰী লগাই লৈছো এইটো বেটাৰীটো বনাব লাগে এইটো লিথিয়াম বেটাৰী বুলি কয় ইয়াত চাৰ্জ দিব পাৰা এইটো অপচনেল আছে এইটো খুলি নি মাত্ৰ ক'ৰবাত চাৰ্জ কম থাকিলেও দিব পাৰি এইটো লৈ যাব চাৰ্জাৰ আছে বৰ্ডত চাৰ্জটো দিব পাৰি আৰু এইটো অপচনেল এইটো খুলি নিব পাৰি আৰু এইখিনি এতিয়া কোনোবা লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু বস্তু আপুনি শিকিলে কেনেকে এতিয়া শিকলাক মানে এইটো বস্তুটো চাইয়ে আৰু বস্তুটো মই ইউটিউবত ভালকে চাৰ্চ কৰিলো গুগলতো চাৰ্চ কৰিলো কেনেকেনো কি হয় কিন্তু বস্তুটো এনে এই চিষ্টেমত নাহে আৰু কিন্তু মই অলপ মাথাটো খাটালো আৰু খাটা মাত্ৰ বোলো এনেকে পাতি মাৰিব লাগিব কৈছে ৰ'ব এফালে দেখা দিব দিছে এইটো মানে মটৰটো তাৰমানে এতিয়া মটৰটো কেনেকে চিষ্টেমত বনাব লাগিব এইটো পাতি মাৰি দিছো ধুনীয়া কৰি পাতি মাৰি দি মাত্ৰ এইটো বস্তুটো এই চেণ্ডেলৰ পৰা এই চেণ্ডেল মিলিব লাগিব ইয়াত তলত তাৰমানে কণ্ট্ৰলাৰ আছে এইবিলাক কণ্ট্ৰলাৰ এইটো তাৰমানে কণ্ট্ৰলাৰ আছে ইয়াত কণ্ট্ৰলাৰ থাকে আৰু কানেকশ্যন বিলাক দিব জানিব লাগিব আপুনি মানে ধৰক
ডাইরেকশন দি আছে আৰু আপুনি তো উঠি উঠি কৰিব নোৱাৰে চব বস্তু নহয় মইয়ে তলত নামি লওঁ অ মানে তলত বহি লৈছে তলত বহি লৈ মাত্ৰ ফিটিং বিলাক কৰি অ তেখেতে চা কিমান কষ্ট তলত বহি লৈছে এনেকে বহি লৈ মানে এনেকে ফিটিং কৰি কৰি যাব অলপ লাগে চচুৰো যাং সেনে খালি বেলেগত টাইম লাগে আপোনাৰ অলপ বেছি টাইম লাগছে মই এতিয়া বেলেগৰ দ্বাৰাই দি বস্তুটো কৰিলে 1 ঘণ্টা লাগে মই নিজে কৰিলে 2 ঘণ্টা 3 ঘণ্টা লাগে অলপ বেছি টাইম লাগে আৰু দুদিন লাগে। দুদিন লাগে আৰু ভাল মানুহ এটা কৰিলে এইটো কিনছি নেকি এই গোটেই সেটটো আহি যায় সেটটো আহি যায় ন দাদা গোটেই সেটটো আহি যায় অ এতিয়া দাদাক লগ পাই বহুত ভাল লাগিল আৰু দাদাৰ পৰিয়ালত কোন কোন আছে বা পৰিয়ালত মোৰ নাই কোনো নাই মায়ে আছে অকলে আৰু বাইদেউ এটা আছিল বিয়া দিয়া গৈছে অ। আৰু ভাগিনটো মতে থাকে আৰু মায়ে অকলে আৰু মইয়ে আৰু বেলেগ কোনো নাই অ এতিয়া মাকৰ লগত দাদা আছে মাক আৰু দাদা আৰু দাদা এনেকে আপুনি চলাই আছে আৰু ঘৰখন ঘৰত এনেকে মই কষ্ট কৰি বাজাৰ তাজাৰত যাম আৰু চাওক হৰ হৰ মহাদেৱ আপোনালোকে দাদাক সহযোগিতা মানে সহযোগ কৰক দাদা যাতে কিবা কামত কৰিব ওলছে যাতে এই চাইকেলখন যে বনাই আছে সেনেকুৱা যদি আপোনালোকক কাৰোবাৰ প্ৰয়োজন হৈছে দাদাক কণ্টেক্ট কৰক মই কণ্টেক্ট নাম্বাৰটো দাদাক সুধি পিনে দি দিম কাৰণ দাদাক সহযোগ কৰিলে দাদাই ঘৰখন ধুনীয়াকৈ চলাব পাৰিব এতিয়া বৰ্তমান হৰ হৰ মহাদেৱৰ কৃপাত মই দাদাক লগ পাইছোঁ আৰু দাদাও যাতে এনেকৈ আপোনালোকক লগ পাই কিবা দাদা এনেকৈ বনাই আপোনালোকৰ ওচৰত দিব পাৰে দাদাক এনে আপোনালোকে সহায় কৰিব নালাগে দাদাক হয়নে নহয় দাদাৰ কামেৰে সহযোগ কৰক বা দাদাক কিবা বস্তু সঁজুলি লগা হৈছে আপোনালোকে যদি পাৰে দাদাক এইখিনি দিয়ক এনেকুৱা ট্ৰাইচাইকেলত কিছুমান ফ্লিপকাৰ্টত বস্তুটো পায় অ। পালে কিছুমানে ভয় কৰে আহে না নাহে অ। বা বস্তুটো আৰু আনলি কি হ'ব যদি ইয়াৰ মেকানিজিং খিনি জানবা লাগিব না অ, অ। কেনেকৈ কানেকশ্যন কি কথা এতিয়া তাৰমানে কিছুমানে বনাইছে বাৰু এনেকুৱা বনাইছে কিছুমানে কিন্তু প্ৰায় ভাগে এতিয়া কি চৰকাৰী ভাৱেও পাই আছে অ। আৰু বা এই কিনিব লাগিলে 40,000 50,000 মান টকা লাগে আপুনি এখন চৰকাৰৰ পৰা পাইছে নে কিনছে এখন চৰকাৰী এখন চৰকাৰৰ পায়ে দাদা এখন চৰকাৰৰ পৰা পাইছে কিন্তু বস্তুখিনি মই আনি লৈ বনাই লৈছো আৰু বাকী বস্তুখিনি আপোনালোকৰ যদি চৰকাৰৰ পৰা অনাখিনি আছে ঘৰত তেতিয়াহ'লে বস্তুখিনি দাদাক বঢ়িয়াকৈ যোগাৰ কৰি দিব বা দাদা আনি ল'ব এনেকৈ আনি আপোনালোকক বনাই দিব পাৰিব না দাদা অ, বনাই দিব হৰ হৰ মহাদেৱ লগ পাই বহুত ভাল লাগিল হৰ হৰ মহাদেৱৰ কিবা দাদাজনক দেখালোঁ আৰু দাদাজনৰ মনৰ কথা মানে যি আপোনালোকে তেওঁ সহযোগিতা কৰক আৰু চাওক কিছুমানে যদি বহুত দূৰৰ পৰা শিৱসাগৰৰ পৰা চাই আছে বা তেওঁ এনেকুৱা চাইকেল এখন আছে তেওঁ ইলেক্ট্ৰিক কৰিব বিচাৰে তেতিয়াহ'লে দাদাৰ একেলগে এইটো চাইকেলখন আপোনালোকে লৈ আহিব নোৱাৰিব তেতিয়াহ'লে দাদাক এটা কাম কৰিব লাগিব যে দাদাৰ ফোন নম্বৰটোত ফোন কৰিব দাদাই A to Z আপোনালোকক বুজাই ধুনীয়াকৈ দিব যে ক'ব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকৈ ধুনীয়াকৈ লিখি পিনে তেওঁ মানে গাইড কৰি পিনে দি দিব আপুনিও ঘৰত সেনেকৈ লগাব পাৰিব সেনেকৈও দি দিব দাদাই সহযোগ কৰিব তেওঁ আৰু এতিয়া মই ইয়াৰ পৰা বিদায় মাগিম দাদাকটো দেখালৈ ধুনীয়াকৈ আৰু এই পাটাচাৰকুচিৰ পৰা যাওঁ হৰ হৰ মহাদেৱ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব এনেকুৱা মানুহৰ কাৰণে এটা যাতে তেওঁৰ সহযোগ হয় তেওঁৰ সহযোগিতা এইখিনিয়ে আৰু না মোৰ কাৰণে মোৰ ভিডিঅ'টো চাই পিনে যদি আপোনালোকে এনেকুৱা বনাব পাৰে এনেকুৱা গাড়ীখন বনাব পাৰে বহুত ভাল লাগে সেইকাৰণে আপোনালোকে আহক ধুনীয়াকৈ আহি পিনে কোনোবা যদি আছে আৰু না আহক বা দাদাক কণ্টেক্ট কৰিলেও হৈ যাব সেইকাৰণে মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত হৰ হৰ মহাদেৱ